হাই গাইজ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ৱাইফাই জন্মৰ বিষয়ে ক'ম। কেতিয়া জন্ম হৈছিলে সেই বিষয়ে ক'ম। কোনে ডেভেলপ কৰিলে এই ৱাইফাই। আজি ইণ্টাৰনেটৰ যুগত ৱাইফাইৰ বহুত মূল্য। সেই ৱাইফাইৰ বিষয়ে ক'ম। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৱাইফাইটো এটা বহুত পুৰণা টেকন'লজি। 1997 চনত ইয়াক ডেভেলপ কৰিছিলে IEEE। 1997 চনত IEEE প্ৰথমতে ডেভেলপ কৰিলে, নাম দিলে 802.11 বুলি 11। ইয়াৰ স্পীড আছিল 2 Mbps। সেই সময়ত বহুত এইটো স্পীডে বহুত আছিলে, কাৰণ বহুত দিনৰ আগৰ কথা, তেতিয়া ইণ্টাৰনেটৰ ইমান সুবিধা নাছিলে। তাৰপৰা 1999 চনত দুটা একেলগে ডেভেলপ কৰিলে IEEE। সেই দুটাৰ নাম দিলে, এটা নাম দিলে 802.11 A আৰু এটা নাম দিলে B। এটো হৈছে কমাৰ্চিয়েল ইউজৰ কাৰণে আৰু বিটো হৈছে নন কমাৰ্চিয়েল ইউজৰ কাৰণে। এটো হৈছে 5 GHz ডিষ্টেঞ্চটো আৰু স্পীড হ'ব 54 Mbps। আৰু বিটো হৈছে 2.4 GHz আৰু স্পীড হ'ব 11 Mbps। প্ৰথম এটো হ'ল ডিষ্টেঞ্চটো কম ডিষ্টেঞ্চ হ'ব, কভাৰ কৰিব আৰু স্পীডটো বেছি। কিন্তু ছেকেণ্ডটো হৈছে বেছি ডিষ্টেঞ্চ কভাৰ কৰিব কিন্তু নেটৱৰ্কে, কিন্তু স্পীডটো কম। 2003 চনত সেই দুইটা মিলাই পেলাই, দুইটা A আৰু B মিলাই পেলাই এটা ডেভেলপ কৰিলে। আকৌ সেইটোৰ নাম দিলে 802.11, যিটো ডিষ্টেঞ্চটো হৈছে 2.4 GHz আৰু স্পীডটো হৈছে 54 Mbps। ইয়াৰ স্পীডো বেছি আৰু ডিষ্টেঞ্চটো কভাৰো বেছি কৰিব। তাৰপিছত 2009 চনত আৰু দুটা ডেভেলপ কৰিলে। এটা ইয়াৰ নাম হৈছে 802.11 N। ইয়াক দুটা ভাগত ভাগ কৰিছে। এটা স্পীড হ'ব 4 GHz আৰু এটা 5 GHz। ইয়াৰ এইটো ডিষ্টেঞ্চটো আৰু দূৰত্বটো হৈছে 600 Mbps। আজিও বহু 90% লোকে এই এনটো ব্যৱহাৰ কৰি আছে। তাৰ 2013 চনৰ আৰু এটা ডেভেলপ কৰিলে, তাৰ নাম থলে 802.11 AC বুলি। ইয়াৰ স্পীড হৈছে 1.3 Gbps। স্পীড যথেষ্ট বেছি। আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।